সেইটো আমাৰ যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ যি এটা মিছন আছে বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, সেইটোক লৈ পেলাই আজি আমি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আণ্ডাৰ-13 ফুটবল কম্পিটিশ্যন 13 বছৰৰ তলৰ যি ল'ৰাবিলাকৰ যি ফুটবল কম্পিটিশ্যন সেইটো আমি আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। সেইটো আমাৰ চাব ডিভিজন ৱাইজত খেলখন মানে সেইটো পতা হৈছে। এইটো মুছলপুৰ চাব ডিভিজনতো এইটো বুগলামাৰী খেলপথাৰত চলি আছে আৰু চালবাৰী চাব ডিভিজনটো সেইটো 23 আৰু 24ত এইটো চালবাৰী চাব ডিভিজনৰ এইটো ৰামচাটাৰী খেলপথাৰত অনুষ্ঠিত হ'ব। তাৰপিছত 26 তাৰিখে ইয়াৰে মানে ফাইনেল কম্পিটিশ্যনটো হ'ব। মানে দুটা আমি টিম চিলেকশ্যন কৰিছোঁ। যিসকলে এতিয়া খেলিছে মুছলপুৰ চাব ডিভিজনত এটা উইনাৰ টিম আৰু চালবাৰী চাব ডিভিজনত এটা উইনাৰ টিমৰ লগত এইটো ফাইনেল কম্পিটিশ্যনটো হ'ব। তাৰপিছত আমি এটা চিলেকশ্যন কৰিম, চিলেকশ্যন কৰি পেলাই এটা টিম বনাম। সেই টিমে চেণ্ট্ৰেল এফচিয়ে অৰ্গেনাইজ কৰা সেইটো মানে খেলখনত অংশগ্ৰহণ কৰিব। আৰু আমি খুব মানে ক'বলৈ বাধ্য হৈছোঁ আৰু খুব মানে আনন্দিত আজি যি মানে খেলুৱৈবিলাক ওলাই আহিছে। মানে এটা সময় আছিলে য'ত নেকি এনেকুৱা মানে 13 বছৰৰ তলৰ ল'ৰাবিলাকে খেলিবলৈ আমি প্লেয়াৰ বিচাৰি পোৱা নাছিলোঁ। কিন্তু আজি যিটো দেখা পাইছোঁ এটা টিমত মোটামুটি 40-50জন টিম আহিছে। তাৰমানে সেইটোৱে ক'ব পৰা যায় মানে নতুন প্ৰজন্মই এতিয়া অলপ মানে আকৰ্ষণ হৈছে, অলপ এনকাৰেজ হৈছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ এইটো আণ্ডাৰত এটা আমাৰ বডোফা FC বুলি এটা টিম আছে, যি টিমে নেকি আছাম লেভেলত ষ্টেট লেভেলত এতিয়া ইউথ লীগ খেলি আছে। আৰু ইউথ লীগত আমি দেখিবলৈ পাইছোঁ মানে খুব মানে ভাল মানে পাৰফৰ্মেঞ্চ কৰিছে। আৰু সেইটো টিমত বডোফা FCত আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা যোৱা 2025ত 3জন চিলেকশ্যন হৈছে। আৰু এই 3জনে যদি সময়বিলাক যদি ঠিকে থাকে নেশ্যনেল লেভেলৰ প্লেয়াৰ আমি পাবলৈ আমি গৈ আছোঁ। অল ইণ্ডিয়া লেভেলত প্লেয়াৰ আমি পাবলৈ গৈ আছোঁ। তো সেইটোৰ কাৰণে যোৱা বছৰতো বডোফা FCত আমাৰ পৰা 3জন চিলেকশ্যন হৈছিলে। এই 3জনে যদি ভালকৈ যদি খেলি থাকে, নিজৰ যিটো এক্সাৰচাইজবিলাক যদি ভালকৈ ধৰি ৰাখে, এটা সময়ত তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰ হৈ যাব। আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটি FCয়ে আহ্বান জনাইছোঁ আমাৰ গাৰ্জেনবিলাকক আৰু ছ'চিয়েল ৱৰ্কাৰবিলাকক, যি নতুন প্ৰজন্মই যেনেকুৱা ওলাই আহিছে এখেতসকলক আমি অলপ মানে এনকাৰেজটো কৰিব লাগে, অলপ প্ৰেৰণা দিব লাগে। যিটো মানে এটা মেইন উদ্দেশ্য লৈ কিনে আমি খেলখন পাতিছোঁ। কিমানটা দলে যোগদান কৰিছে? ইয়াতে মুছলপুৰ চাব ডিভিজনত টোটেল 8টা টিমে পাৰ্টিচিপেট কৰিব আৰু চালবাৰী চাব ডিভিজনত টোটেল 9টা টিমে পাৰ্টিচিপেট কৰিব। টোটেল 17টা টিমে অংশগ্ৰহণ কৰিব। সেইটোৰ মাজতে মানে ফাইনেল কম্পিটিশ্যনটো 26 তাৰিখে হ'ব। আৰু সকলোকে মই আহ্বান জনাইছোঁ 26 তাৰিখে যিহেতু দলে বলে যাতে সকলোৱে যাতে ওলাই আহে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে অলপ এনকাৰেজটো দিয়ে, প্ৰেৰণাটো দিবৰ কাৰণে যাতে চবে আহে, সকলোকে মই আহ্বান জনাইছোঁ।